নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেক চেনেল শ্যামন্ত। আজি বৃহস্পতিবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছো আপোনালোকৰ মন্তব্য অনুষ্ঠান। তেতিয়াহ'লে বলক আপোনালোকৰ মন্তব্যসমূহ আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম মন্তব্যটো কৰিছে ভুৱনেশ্বৰ শৰ্মাছ মমেণ্ট নামৰ চেনেলটোৱে আৰু তেখেতে এই মন্তব্যটো কৰিছে ইউটিউব উইথ ছেটিং নামৰ ভিডিঅ'টোৰ ওপৰত। আৰু তেখেতৰ মন্তব্যটো এটা ইমোজি আনচাপ। ধন্যবাদ ভুৱনেশ্বৰ শৰ্মাছ মমেণ্ট। আপুনি যদি আজি ভিডিঅ'টো চাই আছে অশেষ ধন্যবাদ চেনেলটো ভিজিট কৰাৰ বাবে, লগতে ধুনীয়া মন্তব্য এটা এৰাৰ বাবে। পৰৱৰ্তী মন্তব্যটো লৈছোঁ মা পিহু ফুডছ এণ্ড বেম্বু নামৰ চেনেলটোৰ পৰা আহিছে আৰু এইটো মন্তব্য আহিছে ইউটিউব উইথ ছেটিং নামৰ ভিডিঅ'টোৰ পৰা আৰু তেখেতেও এটা ইমোজি দিছে। ধন্যবাদ মা পিহু ফুডছ বেম্বুৱে ধুনীয়া মন্তব্য দিয়াৰ বাবে, লগতে চেনেলটো ভিজিট কৰাৰ বাবে। এই মন্তব্যটো লৈছোঁ ৰোহন চৌধুৰী অফিচিয়েল নামৰ চেনেলটোৰ পৰা আৰু এই মন্তব্যটো কৰিছে ইউটিউব উইথ ছেটিং নামৰ ভিডিঅ'টো চাই আৰু তেখেতৰ মন্তব্যটো হ'ল নাইচ ভিডিঅ'। ধন্যবাদ ৰোহন চৌধুৰী অফিচিয়েল ধুনীয়া মন্তব্য কৰাৰ বাবে, লগতে চেনেলটো ভিজিট কৰাৰ বাবে। পৰৱৰ্তী মন্তব্যটো লৈছোঁ মাইনুছ কিটচেন নামৰ চেনেলটোৰ পৰা কৰিছে আৰু তেখেতে PDF-লৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি নামৰ ভিডিঅ'টোৰ ওপৰত কৰিছে আৰু ভেৰি গুড ইনফৰমেশ্যন। ধন্যবাদ মাইনুছ কিটচেন চেনেলটো ভিজিট কৰাৰ বাবে, লগত ধুনীয়া মন্তব্য কৰাৰ বাবে। পৰৱৰ্তী মন্তব্যটো লৈছোঁ বিপ্লৱ দাস নামৰ চেনেলটোৰ পৰা কৰিছে আৰু এই মন্তব্যটো কৰিছে হোৱাটছআপ উইথ চেট ভিডিঅ'টোৰ ওপৰত। তেখেতৰ মন্তব্যটো হ'ল সুন্দৰ হৈছে দাদা। ধন্যবাদ বিপ্লৱ দাস ধুনীয়া মন্তব্য এটা এৰাৰ বাবে, লগতে চেনেলটো ভিজিট কৰাৰ বাবে। হনুপ্ৰিয়া নামৰ চেনেলটোৱে মন্তব্য কৰিছে PDF-লৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি নামৰ ভিডিঅ'টো। তেখেতৰ মন্তব্যটো হ'ল ইমোজি। ধন্যবাদ হনুপ্ৰিয়া, ইমান ধুনীয়া ইমোজি দিয়াৰ বাবে, লগতে চেনেলটো ভিজিট কৰাৰ বাবে। পৰৱৰ্তী মন্তব্যটো লৈছোঁ AB আবেলিৰ ডেইলি গেমিং চেনেল নামৰ চেনেলটোৰ পৰা আহিছে আৰু তেওঁ এই মন্তব্যটো কৰিছে ইউটিউব উইথ ছেটিংছ নামৰ ভিডিঅ'টোত আৰু তেখেতৰ মন্তব্য হ'ল চাপ কৰিলোঁ মোৰটো কৰিবা। ধন্যবাদ AB আবেলিৰ ডেইলি গেমিং চেনেল। মই চেনেলটোৰ ভিজিট কৰিছোঁ, লগতে চেনেলটো চাই ভাল লগাত ছাবস্ক্ৰাইবো কৰি ৰাখিছোঁ আৰু লগতে মোৰ চেনেলটো ভিজিট আৰু চাব কৰাৰ বাবে ধন্যবাদ আৰু ধুনীয়া মন্তব্য এটা কৰাৰ বাবে ধন্যবাদ। পৰৱৰ্তী মন্তব্যটো লৈ যাওঁ। এই মন্তব্যটো কৰিছে চিত্ৰাঞ্জলিছ ব্লগ এণ্ড ৰেচিপিজ নামৰ চেনেলটোৰ পৰা আৰু তেখেতে এই মন্তব্যটো কৰিছে PDF ইন মোবাইলত PDF নামৰ ভিডিঅ'টোৰ ওপৰত আৰু তেখেতৰ মন্তব্যটো হ'ল লাইক 3 নিউ ফ্ৰেণ্ড চাবছ ডান হোপ ইউ জইন মি বেক। ধন্যবাদ চিত্ৰাঞ্জলিছ ব্লগ এণ্ড ৰেচিপিজ। মই চেনেলটো ভিজিট কৰিছোঁ, লগতে ছাবস্ক্ৰাইবো কৰি ৰাখিছোঁ আৰু ইমান ধুনীয়া মন্তব্য এটা কৰাৰ বাবে ধন্যবাদ। ধন্যবাদ। পৰৱৰ্তী মন্তব্যটো লৈ যাওঁ। এই মন্তব্যটো কৰিছে দেশ কি গৌৰৱ নামৰ চেনেলটোৰ পৰা আৰু তেখেতে এই মন্তব্যটো কৰিছে হোৱাটছআপ উইথ ছেটিং নামৰ ভিডিঅ'টোৰ ওপৰত আৰু তেখেতৰ মন্তব্যটো হ'ল ৱাণ্ডাৰফুল। ধন্যবাদ দেশ কি গৌৰৱ চেনেলটো ভিজিট কৰাৰ বাবে, লগতে মন্তব্য এটা কৰাৰ বাবে। পৰৱৰ্তী মন্তব্য লৈছোঁ হেপী ফেমিলি সুজাতা হৃদয় নামৰ চেনেলটোৰ পৰা আহিছে আৰু তেখেতেও মন্তব্যটো কৰিছে হোৱাটছআপ উইথ চেন নামৰ ভিডিঅ'টো চাই আৰু তেখেতৰ মন্তব্যটো হ'ল ধুনীয়া হৈছে দাদা, ভাল লাগিল চাই। ধন্যবাদ হেপী ফেমিলি সুজাতা হৃদয় ভিডিঅ'টো চোৱাৰ বাবে, লগতে চেনেলটো ভিজিট কৰাৰ বাবে আৰু ইমান ধুনীয়া এটা মন্তব্য এৰাৰ বাবে। বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'টোৰ অন্তিমটো মন্তব্য। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ আমনি লাগিব। আপোনালোকে এনেকৈ মন্তব্য এৰি যাব। মই প্ৰত্যেক বৃহস্পতিবাৰে আপোনালোকৰ এই মন্তব্য কিতাপলৈ আকৌ আহি আপোনালোকৰ মন্তব্যসমূহ লৈ আনিবলৈ যত্ন কৰিম। আজিলৈ আহোঁ। শুভৰাত্ৰি, জয় অসম।